মানুহে যে কয় ভয়ত হাগি গ'ল ভয়ত মুতি গ'ল, আজি যোনটো কাহিনী কম নহয় আপুনি ভয়ত হাগিবলৈ আছে মুতিবলৈ আছে। কি হ'ব আছে ঠিক নাই, শুনি লওক কাহিনীটো। 4জন বন্ধুৰ কাহিনী। সিহঁতৰ মানে আৰু এজন বন্ধু আছিল, তাৰ বাৰ্থডে আছিলে। গোটেই 4জনক ৰাতি নিমন্ত্ৰণ দিলে যে মোৰ বাৰ্থডে খাবলৈ আহিবি। কথা মতে কাম হ'ল, 4জন ওলালে বাৰ্থডে খাবলৈ। মানে 4জন বন্ধুৰ ঘৰৰ পৰা যোনজন বন্ধুৰ ঘৰত মানে বাৰ্থডে আছিলে বেছি দূৰ নহয়। যাওঁতে মানে একদম এখন দীঘলীয়া পথাৰ লিখা জেগা আছে। মানে এচাইডে আপোনাৰ গোটেই অকল মানুহৰ ঘৰ, মানে এচাইডে পূৰা মানুহৰ ঘৰ, এচাইডে পথাৰ আছে আৰু মাজে মাজে এনেকৈ জংঘল আছে। আৰু পথাৰৰ মাজতে এটা সৰুকৈ এচাইডে মানে ঘৰ এটা আছে। আৰু 4জন গৈ আছে, খোজকাঢ়ি গৈছে, বেছি দূৰ নহয় মানে দেই। তাৰপিছত গৈ থাকোঁতে মানে তাৰে 4জনৰ এজনে কৈছে যে সেই যে পথাৰৰ মাজত ঘৰ দেখিছোঁ যে ঘৰটোত এজন মানুহ থাকে, সেইবোৰ হেনো বোলে জিগিনি পোহে। এই বেজে যে পোহে যে কিবা জিগিনি এনেকুৱা পোহা বস্তু নাম শুনিছে নাই বাৰু? তেনেকুৱা বস্তু পোহে, মানে বেয়া বস্তু এইটো। তাৰপিছত লগৰকেইটাই কৈছে উপলি গৈছে, হে বাদ দে, তাত একো নাই, আজিকালি ভূত পিশাচ একো নাই, বিশ্বাস কৰে নেকি? বোলে হ'ব বোলে, দেখুৱাম বোলে কোনোবা দিনা ৰহ, মানে যোনটোৱে কথাটো কৈছিলে জিগিনি পোহা কথাটো। তাৰপিছত গোটেইকেইজন গ'ল আৰু লগৰটোৰ ঘৰত বাৰ্থডে খালে। বাৰ্থডে খাই মেলি পাৰ্টি চাৰ্টি হ'ল আৰু ৰাতি ৰিটাৰ্ণ আহি আছে খোজকাঢ়ি। তাৰপিছত ঘৰটো চপালেহি। তাৰপিছত এটাই কৈছে, তই যে অথনি কৈছিলি যে ইয়াত ভূত পোহে, আমুক পোহে, বোলে বৈ চাই আহোঁগৈ। তাৰপিছত বাকীকেইটাক চাই মই নাযাওঁ বোলে, তই চাই আহগে যা। ইটো ঘৰ গ'ল, সেই ঘৰটোত সোমালে। ঘৰটোত সোমাই পেলাই কিবা কিবি দেখিলে, নাই দেখা গম নাপাওঁ। ঘৰটোত সোমাই সি ওলাই আহিলে ল'ৰাটো। তাৰপিছত আহি পেলাই ক'লে, সুধিলে তই ঘৰটো যে সোমালি, এইকেইটাই সুধিছে মানে কি দেখিলি বোলে। একো নাই, তাত মানে কিবা ভাতৰ চৌ আছে, বিচনা আছে, মান চান একো দেখা নাপালোঁ। ৰিটাৰ্ণ গুচি আহিলে। গৈ পেলাই গোটেই 4টা বন্ধু মানে কোনোবা এজনৰ ঘৰতে একেলগে আছে আৰু ৰাতি 3টামান বজালৈকে চিনেমা চালে। চিনেমা চাই শুলে। 1 ঘণ্টামান হোৱাৰ পিছত যোনটো মানে সেই ঘৰটোৰ ভিতৰত সোমাইছিল ল'ৰাটো, সি হেনো ৰাতি মানে বৰ বিকট চিঞৰ মাৰিব লাগি গ'ল। মানে মাইকী মানুহ লেখীয়াকৈ, মানে একদম বেলেগ বিকট অকাইত্য চিঞৰ, মানে কিবা এটা মানে আপুনি বুজাব নোৱাৰা চিঞৰ আৰু চিঞৰ বাখৰ কৰি ৰাতিপুৱাই গ'ল। ৰাতিপুৱা লগৰকেইটাই গৈ মানে যোনটো ল'ৰাই চিঞৰিছিলে তাৰ মাক দেউতাকক মাতি আনিলে। মাক দেউতাকে লগালগ বেজৰ ওচৰত লৈ গ'ল। বেজে জাৰি ফুকি কিবা কিবি কৰি দিলে আৰু মানে তন্ত কৰি তাবিজ চাবিজ পিন্ধাই দিলে। তাৰপিছত সুধিছে ক'ত গৈছিলে, তাৰপিছত গোটেই কথাখিনি ক'লে। বোলে সেই ঘৰটোত যাবই নালাগিছে, তাত বোলে কোনোবা বুঢ়া মানুহজন থাকে বোলে, আগতে সেইজন নাই ঢুকালে, তাত বোলে আগতে জিগিনি পুহিছিলে। এতিয়া ঘৰটো তেনেকৈ পৰি থাকে, সেই জিগিনিটো মানে তাতে ঘূৰি ফুৰে বোলে। তাক বোলে মুক্তি নিদিলে যে, সেইকাৰণে মানুহ চানুহ পালে বোলে এনেকুৱা কিবা কিবি কৰে বোলে। তাৰপিছত ল'ৰাটো ভাল পালে। ভাল পোৱাৰ পিছতো মানে নন ষ্টপ হেনো তাৰ কেতিয়াবা মানে মাজে মাজে এনেকুৱা উকায় হেনো, সি মানে চিঞৰে, কিবা কিবি উল্টা পুল্টা চিঞৰে। ঘৰৰ মানুহখনক মাৰিবলৈ যায়, তাক হেনো কেতিয়াবা বান্ধি থয়, আকৌ বেজে কিবা তাবিজ চাবিজ বান্ধি দিয়ে, আকৌ মানে তেনেকৈ আৰু দিনবোৰ পাৰ হৈ আছে। এতিয়া সেই ল'ৰাটো তেনেকেই আছে বোলে। কিমান সঁচা কিমান মিছা নাজানো, কিন্তু আপোনালোকৰ যদি এনেকুৱা হৈ যায় কি কৰিব, কমেণ্ট এটা কৰি জনাব।